গাইজ বৰ্তমান এতিয়া আমি আছোঁ আমাৰ এটাই মোৰ বন্ধু ৰাকেশৰ ঘৰত। এখেত মিস্ত্ৰীয়ে, এখেতৰ ঘৰত আজি অলপমান কাম কৰি আছোঁ, পাকাৰ কাম। আজি আপোনাৰ ফল চিলিঙৰ ৰঙৰ বা বেলেগ কাম নহয়, পাকাৰ কাম। আপোনাৰ এনেই ৰুমটো কিমান আছে? 14 ৰুম, 3টা ৰুম হ'ব। গোটেইখিনি আপোনালোকক মই দেখাই আছোঁ। তাৰপৰা আপোনালোকৰ ধৰ এনেকুৱাকৈ ৰুম বনালে কিমান মান বাজেট হয় মই সেইটো সুধিম। আপোনালোকে সেইমতে টাৰ্গেট এটা কৰি কেনে আপোনালোকৰ যদি ঘৰ বনাম বুলি ভাবি আছে আছাম টাইপৰ ঘৰ, তেনেহ'লে বনাব পাৰিব। মই আপোনালোকক ৰুমৰ চাইজকেইটা দেখাই আছোঁ, তাৰপৰা আপোনালোকক কৈ আছোঁ। এইটো এটা ৰুম, এইটো আপোনাৰ টোটেল এইটো লাম্বাৰটো কিমান আছে মিস্ত্ৰী ভাই? হা, এইটো লাম্বাৰটো এইটো আপোনাৰ লাম্বাৰটো আছে ডাইৰেক্ট এইটো এনেকৈ এইটো আপোনাৰ আছে 20, তাৰপৰা বহলটো আছে আপোনাৰ 14। এইটো আপোনাৰ এটা ৰুম, এইটো এটা ৰুম, এইটো আছে আপোনাৰ এইটো 14 আছে। এপানি মাজত এখন বাৰাণ্ডা আছে, এইটো বাৰাণ্ডাৰ কাৰণে এইটো চিষ্টেমটো ৰাখি দিছে। এইটো এটা ৰুম 14 হ'ব, এইফালেও আপোনাৰ 14। তাৰপিছত নেক্সট এইটো এটা ৰুম, এইটো লাম্বাৰটো আছে আপোনাৰ 20, এইফালে আছে আপোনাৰ 14, কিন্তু এটা আপোনাৰ দুই ভাগ হ'ব। এইটো আপোনাৰ কিটচেন হ'ব, কিটচেনটো আপোনাৰ থাকিব 10-14 থাকিব, আৰু এইটো থাকিব আপোনাৰ 14। এই ৰুমটো 14 থাকিব। বাকী এনেকৈ গোটেই কাম চামখিনি হৈ আছে। এতিয়া গাঁথনিৰ কাম চলি আছে আমাৰ, এইটো আমাৰ ৰাকেশ ভাই গাঁথনিৰ কাম কৰি আছে। বাকী এনেকৈ সেইফালে আপোনাৰ মাটি কাটা মানুহ মাটি কাটি আছে পিনৰ কাৰণে। বাকী এইফালে ফ্ৰেম শ্ৰেমৰ কাম হৈ আছে। এনেকেই আৰু এতিয়া আপোনালোকক এনেকুৱাকৈ 3টা ৰুম যদি আপোনালোকে বনায়, তেনেহ'লে কিমান মান বাজেটৰ ভিতৰত আপোনালোকৰ সম্পূৰ্ণভাৱে ক্লিয়াৰ হ'ব, মই আমাৰ ৰাকেশ মিস্ত্ৰীক সুধি মই আপোনালোকক কৈ আছোঁ। এনে দাদা, মই গোটেইখিনি চালোঁ, জোখমাখটো কৰিলোঁ। এনে ধৰ যদি বাজেট ধৰ বহুত মানুহ ধৰ বনাম বুলি ভাবি থাকে, তেনেহ'লে আপোনাৰ কিমান মানৰ বাজেটত ধৰি লওক আপোনাৰ ঘৰৰ ভিতৰতে আপোনাৰ কিটচেনটো, তাৰপৰা বেডৰুম, ড্ৰয়িং ৰুম, এই 3টা ৰুমৰ ভিতৰত আপোনালোকে এনে কিমান মান বাজেটৰ ভিতৰত আপোনালোকৰ এনে ক্লিয়াৰ হৈ যায় গোটাই আৰু বালা শিল চিমিট টিমিট মিস্ত্ৰী হাজিৰা গোটেইখিনি। বাকী ফল চিলিং ৱাৰিঙৰ কাম সেইবিলাক বাদ দিয়ে আৰু 3 লাখ মান টকাত হৈ যায় গোটেইখিনি 3 লাখ মান টকাত হৈ যায়। এনে আপোনাৰ ধৰ এনেকুৱা 3টা ৰুম গাঁঠিলে কিমান মান প্ৰয়োজন হয়? এতিয়া মোটামুটি 2,500 বুলি কয়, 5,500 ক্লিয়াৰ হৈ যাব। 5,500 ক্লিয়াৰ হৈ যায়। মোটামুটি আপোনাৰ ৰদ মোটামুটি আপোনাৰ 8 কুইণ্টেল ৰদত ক্লিয়াৰ। তাৰপিছত বালি মোটামুটি যাব 2 ডাম্পাৰমান। 2 ডাম্পাৰত এনে এক ডাম্পাৰত কিমান মান চিয়াম থাকে? 16 থাকে এক ডাম্পাৰত 11,000 লয়, এক ডাম্পাৰত 11,000 লয়। আৰু চিমিটৰ কিমান মান প্ৰয়োজন হয়? চিমিট মোটামুটি 200 বেগ চিমিটত মোটামুটি আপোনাৰ 500কে ধৰিলেও, আমাৰ ইয়াতে বৰ্তমান 500কে ধৰিলেও আপোনাৰ মোটামুটি সেনেকৈ কেলকুলেশ্যনটো মাৰিলে আপোনালোকৰ বাজেটটো আহি যাব। বন্ধুসকল, আমাৰ এইখিনি কাম যিমানখিনি কাম হৈছে আমাৰ বৰ্তমান, আমাৰ পিনটোত আমাৰ লাগছিল কাম মোটামুটি আমাৰ 3 দিনত পিনৰ কাম ক্লিয়াৰ হৈ গৈছিল। বাকী আমাৰ গাঁথনিত আজি মোটামুটি কেই নম্বৰ দিন, 4 নম্বৰ দিন না 5 নম্বৰ দিন? আজি 5 নম্বৰ দিনত আমাৰ মোটামুটি দৰ্জাৰ ফ্ৰেম আমি বহাব পাৰিছোঁ 5 নম্বৰ দিন। আৰু 9 দিন আমাৰ এইখিনি কাম হ'ল আৰু 9 দিনত। বাকী আমাৰ গোটেইখিনি আমাৰ লিণ্টাৰলৈকে গাঁঠালৈকে আমাৰ আৰু 3-4 দিনত ক্লিয়াৰ হৈ যাব। বাকী এইফালে আৰু টিঙৰ কাম চাম থাকিব, কিবা থাকিব। বাকী এইখিনিয়ে আৰু আপোনালোককো যদি লাগে তেনেহ'লে আমাৰ লগত একবাৰ যোগাযোগ কৰিব। আমি যিমান পাৰোঁ কম বাজেটৰ ভিতৰত আপোনালোকক কৰাই দিবৰ কাৰণে চেষ্টা কৰিম।
এই আৰু গাইছ তে আজিলৈ বাই বাই কামখিনি কৰোঁ তে বাই বাই জয় অসম জয় জুবিন দা